चिरां जिल्ला अल आसाम गोरखा स्टुडेन्ट्स इउनियननि 19 बोसोरारि जुथुमाया जोबलांबाय। खुलुमबाय, बड'सानि स्टुडिय'आव रादाबखौ फरायदों आं सांग्रिला नार्जारि। चिरां जिल्लानि भारत भुटान सीमानि देवस्रियाव साननैनि मेहेरगोनां हाबाफारिजों चिरां जिल्ला अल आसाम गोरखा स्टुडेन्ट्स इउनियननि 19 बोसोरारि जुथुमाया मैया खुंफुंजालांबाय। जोबथा साननि गेवलां मेलाव मिरु अल आसाम गोरखा स्टुडेन्ट्स इउनियननि आफादगिरि अनुज छेत्री, नेहाथारि राजु बाजगाई, जिल्ला कमिटिनि आफादगिरि श्याम छेत्री, नेहाथारि रितुलाल शर्माजों लोगोसे आफादनि गोबां दैदेनगिरि आरो रायजो राजाफोराबो बाहागो लादोंमोन। बे हाबाफारियावनो गुबुन गुबुन माहारियानि फरायसा आफादनि दैदेनगिरि आरो एमएलए जयन्त बसुमतारी आरो मावफुं सोद्रोमा रनजित बसुमतारीयाबो बाहागो लादोंमोन। অসম গোৰখা ছাত্ৰ সন্থা চিৰাং জিলা সমিতিৰ 19তম দ্বিবাৰ্ষিক অধিৱেশন হয়। আমি গোৰখা জাতিৰ যিবিলাক আমাৰ অধিকাৰ প্ৰাপ্তৰ কাৰণে আমি গোৰখা অসম গোৰখা ছাত্ৰ সন্থাই আজি 1976 চনৰ পৰা সংঘৰ্ষ কৰি আছে। গোৰখা জাতিৰ যিহেতু আমি অসমৰ খিলঞ্জীয়া জনগোষ্ঠী হয়, আমাৰ এই অসমত যেনেকৈ বিভিন্ন জাতি জনগোষ্ঠীত ইয়াত অসমত স্বায়ত্ত শাসন প্ৰদান কৰা হৈছে, এনেকৈ গোৰখা জনগোষ্ঠীৰ সকলোকো গোৰখা স্বায়ত্ত শাসন দিব লাগে বুলি আমাৰ মানে বহু পুৰণি দাবী। এই দাবী পূৰণ কৰিব লাগে বুলি আমাৰ আন্দোলন অব্যাহত আছে। আমি ইয়াত আজি উপস্থিত হৈছোঁ আমাৰ চিৰাং জিলা সমিতিৰ অধিৱেশন আছিল। এই অধিৱেশনত বিভিন্ন প্ৰস্তাৱসমূহ ইয়াত কৰা হৈছে, প্ৰস্তাৱ লোৱা হৈছে। আমাৰ অসম গোৰখা ছাত্ৰ সন্থাৰ আৰু 2 নম্বৰ আমাৰ দাবী আছে, গোৰখা জনগোষ্ঠীক অনুসূচিত জনজাতি শিডিউল ট্ৰাইব হিচাপে ঘোষণা কৰিব লাগে বুলি। তেনেকৈ আমাৰ বিভিন্ন সমস্যা ইয়াত মাটিৰ সমস্যা, বিভিন্ন আমাৰ সমস্যা আছে। এইবিলাক সমস্যা সমাধান কৰিব লাগে বুলি আমি বিভিন্ন প্ৰায় 40-50 বছৰ হ'ল আমি আন্দোলন কৰি আছোঁ। আমি চৰকাৰক এই আহ্বান কৰোঁ যে গোৰখাসকল হৈছে এটা মানে উগ্ৰ জাতি নহয়। আজিৰ পৰা আপোনালোকে দেখি আহিছে যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ পৰা অসম আন্দোলন হ'ল, BTC হ'ল, বিভিন্ন আন্দোলনত আমি ইয়াত সহাৱস্থান কৰি আমি ইয়াত এই মাটিৰ কাৰণে আমি যুঁজি আছোঁ, সকলোকে সহায় কৰি আছোঁ, জাতিৰ কাৰণে, দেশৰ কাৰণে। তো গোৰখাসকলক এই দাবী পূৰণ কৰিব লাগে বুলি আমি সজোৰে চৰকাৰক অনুৰোধ কৰিছোঁ।